নমস্কাৰ আজিৰ ভিডিঅ'টোত কেইটামান প্ৰশ্নৰ উত্তৰ লৈ অহা হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নতুবা KKHSOUৰ স্নাতকোত্তৰ কলা শাখাৰ অসমীয়া বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ কেইটামান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত লৈ অহা হৈছে প্ৰতিটো প্ৰশ্নৰে 2 নম্বৰকৈ থাকিব আৰু সেই ধৰণে উত্তৰসমূহ প্ৰস্তুত কৰা হৈছে আহকচোন আমি প্ৰশ্ন উত্তৰৰ মাজলৈ যাওঁ প্ৰথম প্ৰশ্ন শংকৰদেৱৰ বিৰচিত গীতসমূহৰ এটি আলোচনা আগবঢ়াওক উত্তৰ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত গীতসমূহ তিনি শ্ৰেণীত ভাগ কৰিব পাৰি সেইসমূহ হৈছে বৰগীত ভটিমা আৰু নাটৰ গীত শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত ভক্তিমূলক গীতসমূহক বৰগীত বোলা হয় বৰগীতৰ ভাষা বৰ্যাৱলী বৰগীত অসমৰ ধ্ৰুপদী সংগীত শংকৰদেৱৰ 12কুৰি বৰগীতৰ ভিতৰত 34টা বৰগীতহে বৰ্তমান সংৰক্ষিত আছে ভটিমামূলক স্তুতিপ্ৰধান কবিতা শংকৰদেৱে নাট ভটিমা দেৱ ভটিমা ৰাজ ভটিমা ৰচনা কৰিছিল শংকৰদেৱৰ নাটসমূহ গীতিমুখৰ নাটৰ গীতসমূহ তিনি ভাগত ভাগ কৰিব পাৰি মাধৱদেৱৰ আখ্যানমূলক ৰচনা সম্পৰ্কে আলোচনা আগবঢ়াওক উত্তৰ শ্ৰীমন্ত মাধৱদেৱৰ আখ্যানমূলক ৰচনা দুখন হৈছে ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য কবিৰ কাব্য প্ৰতিবাৰে উজলি উঠা ৰামায়ণৰ আদিকাণ্ডত শিশু ৰামৰ বিবিধ ৰূপ আৰু লীলাৰ লগতে কিশোৰ বয়সৰ সৰ্বগুণী ৰামচন্দ্ৰৰ চিত্ৰ অংকন কৰা হৈছে বাল্মীকি ৰামায়ণক মূল হিচাপে ল'লেও এইখন কাব্যই মাধৱদেৱৰ ৰচনাৰ মৌলিকতাৰ স্বাক্ষৰ বহন কৰিছে তৃতীয় প্ৰশ্ন কাব্যকাৰ অনন্ত কণ্ডিলৰ কৃতিসমূহ মূল্যায়ন কৰক উত্তৰ শংকৰী যুগৰ এগৰাকী প্ৰতিভাধৰ কবি অনন্ত কণ্ডিলদেৱৰ ৰচনাসমূহ হ'ল কাব্য কুমৰ হৰণ বৃত্ৰাসুৰবধ অনুবাদ ৰামায়ণৰ অযোধ্যাকাণ্ড অৰণ্যকাণ্ড কিষ্কিন্ধাকাণ্ড সুন্দৰকাণ্ড আৰু ভাগৱতৰ দশম স্কন্ধ মধ্য আৰু অন্ত নাট সীতাৰ পাতাল প্ৰৱেশ তত্ত্বমূলক হৈছে ভক্তি সাধন বা বৈষ্ণৱামিত্ৰ আৰু জন্ম ৰহস্য স্মৃতিশাস্ত্ৰ নীতিৰত্ন আৰু কল্পদ্ৰুম আন এটা প্ৰশ্ন হৰিবৰ বিপ্ৰৰ ৰচনাৰ ভাষা সম্পৰ্কে এটি আলোচনা আগবঢ়াওক উত্তৰ প্ৰাক শংকৰীৰ যুগৰ এজন শ্ৰেষ্ঠ কবি হৰিবৰ বিপ্ৰ দেৱৰ তিনিওখন অনুবাদ কাব্যতে উপমা ৰূপক আদি বিভিন্ন অলংকাৰ প্ৰয়োগে কাব্যৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে তেখেতৰ ৰচনাৰাজিত পদছন্দ দুলৰী ছবি আৰু ঝুমুৰি ছন্দ প্ৰয়োগৰ লগতে ফকৰা যোজনা প্ৰবাদ পটন্তৰযুক্ত ভাষাৰ প্ৰয়োগ দেখা যায় সকলো প্ৰকাৰৰ ভাৱ অনুভূতি আৰু কল্পনাৰ প্ৰকাশৰ বাবে হৰিবৰ বিপ্ৰৰ ভাষা অতি শক্তিশালী অপাদান অৰ্থত ধৰি এৰ ব্যৱহাৰ কৰ্তৃকাৰকত বিভক্তিৰ যুগত আকাৰান্ত ইকাৰান্ত শব্দৰ সংযোজন ইভ প্ৰত্যয়ৰ ব্যৱহাৰ দেখা যায় আন এটা প্ৰশ্ন চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বিচাৰ কৰক উত্তৰ প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাপদৰ মাজেৰে নাথযোগী সম্প্ৰদায়ৰ দৰ্শন আৰু সাধন প্ৰণালীৰ সুন্দৰ প্ৰকাশৰে কাব্যিক সৌন্দৰ্য ফুটি উঠিছে চৰ্যাপদসমূহত ভোগতকৈ ত্যাগৰ ওপৰত অধিক গুৰুত্ব দিছে জীৱনৰ ৰিক্ততা বেদনাৰ অভাৱ আক্ষেপ আদিৰ মাজেৰে পংকৰ বুকুত পংকজৰ সম্ভাৱনাই কবিৰ চিন্তাধাৰাক অধিক কেন্দ্ৰমুখী কৰি তুলিছে চৰ্যাপদত চিত্তশোধন গুৰুৰ ওপৰত বিশ্বাসৰ ওপৰত গুৰুত্ব দিছে কবিয়ে মানৱ দেহতে সমগ্ৰ বিশ্বৰ অস্তিত্ব উপলব্ধি কৰে আৰু সেয়েহে দীৰ্ঘ জীৱনৰ অমৰত্ব লাভৰ কামেৰে কায়া সাধনৰ গুৰুত্ব আৰোপ কৰে নেক্সট প্ৰশ্ন মইনামতীৰ গানত প্ৰতিফলিত সমাজৰ বিষয়ে চমুকৈ লিখক
উত্তৰ মইনামতী গানৰ ৰচনাকাল ৩-৪০০ বছৰৰ আগৰ যদিও তাত উল্লেখিত সমাজখন আপেক্ষিকভাৱে প্ৰাচীন। সেই সমাজত তন্ত্ৰ-মন্ত্ৰ, অলৌকিক শক্তি আদিৰ প্ৰতি জনসাধাৰণৰ অটল বিশ্বাসৰ পৰিচয় পোৱা যায়। সমাজত যৌতুক প্ৰথা আছিল যদিও নাৰীসকল স্বাধীন মনা আছিল। ৰজাসকলে বহুবিবাহ কৰিছিল। জনসাধাৰণে গুৰুৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰি নাথ ধৰ্ম গ্ৰহণ কৰি যোগী যোগিনী হৈছিল। আন এটা প্ৰশ্ন, অসমীয়া ভাষাৰ আদিৰূপ ক'ত ৰক্ষিত হৈছে বুলি কোৱা হৈছে চমুকৈ লিখা। উত্তৰ প্ৰত্ন অসমীয়া সাহিত্যৰ স্তৰত প্ৰাপ্ত শাসনাৱলী, চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন আদিত অসমীয়া ভাষাৰ আদিৰূপ ৰক্ষিত হৈ আছে। খ্ৰীষ্টীয় ৫ম শতিকাৰ উমাচল শিলালেখৰ পৰা সমুদ্ৰপালৰ আমবাৰী শিলালেখলৈকে সকলো শিলালেখতে অসমীয়া ভাষাৰ আদিৰূপ ৰক্ষিত হৈছে। আন এটা প্ৰশ্ন, মনকৰ বিৰচিত মনসা কাব্যৰ মূলতঃ কি কি তিনিটা খণ্ডত বিভক্ত? উত্তৰ মনকৰ বিৰচিত মনসা কাব্য মূলতঃ তিনিটা খণ্ডত বিভক্ত। সেই খণ্ডকেইটা হৈছে সৃষ্টিখণ্ড, হৰ পাৰ্বতীৰ বিবাহখণ্ড আৰু পদ্মাৰ জন্মখণ্ড। প্ৰথম খণ্ডত ১৩টা, দ্বিতীয় খণ্ডত ৪৮টা আৰু তৃতীয় খণ্ডত ১৫টা গীত সন্নিৱিষ্ট হৈছে। আন এটা প্ৰশ্ন, কবি কংসাৰীৰ কায়স্থৰ পৰিচয় দাঙি ধৰক। উত্তৰ মহাভাৰতৰ বন পৰ্বৰ অন্তৰ্গত কিৰাত অনুপৰ্ব, দক্ষিণ গোগ্ৰাস আৰু উত্তৰ গোগ্ৰাসৰ ৰচয়িতা কংসাৰী কায়স্থ বা পীতাম্বৰ কায়স্থ বিখ্যাত কবি ৰাম সৰস্বতীৰ সমসাময়িক আছিল বুলি বহুতে ক'ব খোজে। তেওঁ কামৰূপৰ যশচন্দ্ৰ খৰি বংশৰ লোক আছিল। কবিজনাই গাভৰুখাৰ আজ্ঞামতে মহাভাৰতৰ পট ৰচনা কৰিছিল। আন এটা প্ৰশ্ন, ভট্টদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ নাম কি কি? উত্তৰ ভট্টদেৱে ৰচনা কৰা গ্ৰন্থসমূহ হ'ল অসমীয়াত লিখা কথা ভাগৱত, কথা গীতা, ভক্তি ৰত্নাৱলী, নন্দোৎসৱ, প্ৰসংগমালা, শাশ্বতন্ত্ৰ আৰু বিষ্ণু সহস্ৰ নাম। সংস্কৃতত লিখা ভক্তিসাৰ, ভক্তি বিবেক, ভাগৱত অধিকৰণ আৰু শৰণমালিকা। পিছৰ প্ৰশ্ন, কোনকেইখন অসম বুৰঞ্জীক একেলগে দেওধাই অসম বুৰঞ্জী বুলি কোৱা হয়? উত্তৰ মুঠ ৪খন বুৰঞ্জীক সমষ্টিক দেওধাই অসম বুৰঞ্জী বুলি কোৱা হয়। সেইকেইখন হ'ল দেওধাই অসম বুৰঞ্জী, বাঁহগৰীয়া বুঢ়াগোহাঁই বুৰঞ্জী, দাঁতিয়লীয়া বুৰঞ্জী আৰু বিবিধ খণ্ড বুৰঞ্জী। শেষৰটো প্ৰশ্ন, শ্ৰীধৰ কন্দলীৰ কাণখোৱা পুথিখনৰ মূল বিষয়বস্তু কি? উত্তৰ শ্ৰীধৰ কন্দলীৰ কাণখোৱা এখন মৌলিক পুথি। ইয়াত শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মনোৰম চিত্ৰ নিচুকনি গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছে। শিশু কৃষ্ণই টোপনি নকৰাৰ বাবে যশোদাই কাণখোৱা ৰাক্ষসে কাণ খাবহি বুলি ভয় খুৱাইছে। ঈশ্বৰ হ'লেও মানৱৰূপী কৃষ্ণই মাকৰ কথাত ভয় খাই তেওঁৰ প্ৰতিটো অৱতাৰত কাণখোৱা নামৰ ৰাক্ষস পাইছিল নেকি মনত পেলাইছে। শেষত যশোদাই তেওঁ মিছা মাতিছিল বুলি কৈ পুত্ৰক সাৱটি ধৰে।